নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। সেইদিনাখন আমাৰ নামঘৰত ভাগৱত পাঠ আৰু ভাওনা আছিল। ভাওনা মানে সৰু ল'ৰা ছোৱালী ভাওনা। ভাগৱত পাঠৰ আৰম্ভণিতে আমাৰ নামঘৰৰ মণিকূটৰ ভিতৰৰ পৰা যেতিয়া ভাগৱত ভ্ৰমণ কৰিব লগা হয় তেতিয়া ভাগৱতখন আমাৰ নামঘৰীয়াজনে বা গাঁৱৰ মুখীয়া এজনে মণিকূটৰ পৰা উলিয়াই আনে। এয়া প্ৰথমৰ পৰা আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। সকলো কামবোৰ নিয়ম নীতিৰ মাজেৰে আগবাঢ়িছে। এনেদৰে যদি আমাৰ ডাঙৰসকলে আমাক আগৰ নিয়মবোৰ বা আমাৰ যিখিনি ধৰ্মৰ যি সংস্কৃতিখিনি আমাক দেখাই দিয়ে আমিও আগবঢ়াই লৈ যাব পাৰোঁ বা আমাৰ পিছৰ প্ৰজন্মও সেইখিনি আগবঢ়াই লৈ যাব তেনেদৰে। আৰু এইখিনি আমি সৰুৰ পৰা দেখি আহিছোঁ এনেদৰে কৰি থকা। আজি বোলো ভিডিঅ' আকাৰে অকণমান হাঁচিও ৰাখোঁ আৰু আপোনালোককো দেখাওঁ। এনেকৈ নাও এখন প্ৰস্তুত কৰা হৈছে, ভাগৱতখন তাতেই লৈ যাব ভাগৱত ভ্ৰমণৰ বাবে। আমাৰ গাঁৱৰ এটা মূৰৰ পৰা সিটো মূৰলৈ ভাগৱত ভ্ৰমণ কৰা হয়। মোৰ পিছে মাৰ ঘৰ একেবাৰে নামঘৰৰ ওচৰতে। আমাৰ সৰুৰ পৰা সেই নামঘৰৰ যিখিনি পৰম্পৰা যিখিনি চলি আছে সেইখিনি সৰুৰ পৰা দেখি আহিছোঁ আৰু এই সময়খিনি মানে এই বস্তুখিনিৰ লগত জড়িত থাকি খুব ভাল লাগে। সেইদিনাখন মই স্কুলো যোৱা নাই, পিছে ঘৰতে থাকি দিলোঁ ভাগৱত সেৱা কৰিম বুলি। তাৰপৰা ৰাইজসকল এনেকৈ হৰিনাম গাই মেলি ভাগৱত ভ্ৰমণৰ কাৰণে ওলাই গৈছে। এয়া আকৌ আমাৰ নামঘৰৰ পদূলিত দেই। আমি ভাগৱত সেৱা কৰিবলৈ কাৰণে ৰখি আছোঁ। ৰাইজসকল আকৌ নামঘৰলৈ বুলি উভতনি ৰাস্তাত আহিছে, মানে আমাৰ ঘৰৰ সন্মুখেদিয়ে আকৌ নামঘৰৰ ভিতৰলৈ যাব। যিহেতু মই কৈছোঁ আমাৰ ঘৰ একেবাৰে নামঘৰৰ ওচৰতে। আমি এতিয়া সেৱা কৰিবলৈ ৰখি আছোঁ। আৰু আপোনালোকৰ তাত তেনেকুৱা হয়নে নহয় ক'বচোন। আমি ভাগৱত সেৱা কৰিবলৈ কাৰণে যেতিয়া ৰখোঁ ভকতৰ পদধূলা কৰিবলৈ চেলেং বা গামোচা এখন পাৰি দিওঁ আৰু সেইখন শুভ বুলি ভাবি পিছত বাকচত বা ক'ৰবাত ভাল জেগাত থৈ দিলে শুভ বুলি আমি জনা যায়। আৰু প্ৰায়বোৰ জেগাতে মই প্ৰায় দেখোঁ বাৰু এইটো। আপোনালোকৰ সেইফালে হয়নে নহয় জনাবচোন। আৰু যেতিয়া ভাগৱত সোমাবলৈ হয় এই ৰাস্তাত অকণমান দেৰি ৰখি নাম লয়, সেই সময়খিনি যে অনুভূতিটো আপোনালোকক জনাব নোৱাৰোঁ। কথাখিনি কওঁতে কিবা ভুল হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব। যদি ভুল হয় আপোনালোকে শুধৰাই দিব। আৰু মোৰ ভিডিঅ'বোৰত ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈও এনেকৈ দি যাব। থেংক ইউ।